নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মোৰ ইউটিউব চেনেলটোৰ নাম সকলোৱে গম পায়েই, সকলোৱে দেখিছেই, বেলেগ ল'ৰা। আৰু এই বেলেগ ল'ৰা নামটো কিয় ৰাখিলোঁ, কিয় ৰাখিবলগীয়া হ'ল, অলপ ইউনিক নামটো কিয় ৰাখিছোঁ সকলোৱে গম পাব, সকলোকে জনাম। আৰু বৰ্তমান মই আছোঁ ৰুমত, ৰুমত আছোঁ। আৰু ৰুমটো বিশেষকৈ বেছিকৈ নেদেখুৱাওঁ, যিহেতু ৰুমটো বৈদ্য লেতেৰা হৈ আছে, যিটো কোৱা হয় গেহৰা লেতেৰা বুলি কোৱা হয়, গেহৰা লেতেৰা হৈ আছে। আৰু সেইবাবে নেদেখুৱাওঁ বেছিকৈ। আৰম্ভ কৰিছোঁ ভিডিঅ'টো আজি। সন্ধিয়া ঠিক আজি এতিয়া 6:30 বাজি গ'ল। আৰু আজি মই এক বিশেষ স্থানলৈ যাম। ক'লৈ যাম আৰু কিয় যাম সকলো গম পাব, সকলো আপোনালোকে দেখিবলৈ পাব। কিন্তু তাৰ আগত এটা কথা কওঁ, বেলেগ ল'ৰা নামৰ এই যিটো ইউটিউব চেনেল আপোনালোকে চাই আছে, এই চেনেলটো অনুগ্ৰহ কৰি সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগে ভিডিঅ'বোৰ চাই, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে বেলেগ ল'ৰা চেনেলটোত সকলোবোৰ জনাব। লগতে অনুগ্ৰহ কৰিছোঁ সকলোৱে যেন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা সাহস পাম। তেতিয়া আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এয়া মোৰ ৰুমটোৰ বাহিৰৰ দৃশ্য। সম্পূৰ্ণ গুৱাহাটীখন মোৰ ৰুমৰ পৰা স্পষ্টকৈ দিনত দেখি, কিন্তু ৰাতি তৰাৰ নিচিনাকৈ দেখি। এইফালে এইটো গান্ধী মণ্ডপ, গান্ধী মণ্ডপৰ যিখন ফ্লেগখন, যিখন পতাকাখন লগাই থোৱা থাকে, জাতীয় পতাকাখন সেইফালে আছিলে। আৰু সম্পূৰ্ণ তৰাৰ দৰে দেখা। আৰু এতিয়া মই ৰেডি মানে ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে এই ভিডিঅ'টো অলপ ভাল লগা ভিডিঅ' হ'ব সকলোৰে বাবে। কিয় ভাল লগা হ'ব আপোনালোকে এই বস্তুকেইটা চাই গম পাব। মোৰ এটা বেগ ৰেডি, আৰু এইটো ৰেডি। এইফালে তলা চাবি ৰেডি, তলাটো ৰেডি। তলাটো মানে কি, তলাটোৱে ঘৰটো ৰখিব, আৰু ঘৰ ৰখিব, তলাটো মাৰি থৈ যাম ৰুমটোত। আৰু দুটাৰ বেগ ৰেডি হৈ আছে। আৰু আপোনালোকে চাগে ভাবিছে মই দুটা বেগ লৈ ক'লৈ যাম এই ৰাতি বৰ্তমান সময় হৈছে এয়া 10:05 হ'ব আৰু হোৱা নাই। 10:05 মই ক'লৈ যাওঁ আপোনালোকে চাগে ভাবিছে, কিন্তু চাই থাকক ভিডিঅ'টো। মই ক'লৈ যাওঁ আৰু কিহত যাম এই ৰাতি সকলো গম পাব খন্তেক পিছতে। এইখিনিতে এটা বিশেষ টুপি মই পিন্ধি লৈছোঁ। টুপিটো মানে কি, এইটো মই ভাল পাওঁ পিন্ধি। এইটো নেপালী লোকসকলৰ এইটো টুপি নেপালী লোকসকলে পৰিধান কৰে, কিন্তু মই ভাল পাওঁ এই টুপিটো। মই কিয়নো ভাল পাওঁ, এনেকৈ কিছুমান বস্তু মই ভাল পাওঁ, যেনেকৈ মিচিংসকলৰ গামোচাখন বা এই লিবি গাচেংখন, আৰু তেনেকৈ কিছুমান বস্তু আছে। এতিয়া মই সেইখিনি ভাল পাওঁ, আদিবাসীসকলৰ গামোচাখন, আমাৰ অসমীয়া আমাৰ যিখন গামোচা, সেই গামোচাখনো মই ভাল পাওঁ। কিছুমান বস্তু মই ভাল পাওঁ, সেই ভাল পাওঁ কাৰণে এই টুপিটো মই ভাল পাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে, আৰু গম পাব মই ক'লৈ যাওঁ আৰু কিয় যাওঁ, আৰু এই ৰাতিখন মই কিহত যাওঁ সকলো গম পাব, চাই থাকক। আৰু এতিয়া মই এখন ৰেপিড' লৈ পেলাই ষ্টেচনলৈকে আহি আছোঁ, যিহেতু মই ট্ৰেইনত যাম। আৰু ৰুমৰ পৰা ওলাই আহিলোঁ, এখন ৰেপিড' লৈ আহি আছোঁ। পিছৰখিনি চাই থাকক, আপোনালোকে গম পাব সকলো। অৱশেষত মই গুৱাহাটীৰ ৰেলৱে ষ্টেচন পাই গ'লোহি, আহি ভিতৰত সোমালোঁ। আৰু এতিয়া মই গন্তব্যস্থানলৈ যাবলগীয়া ট্ৰেইনখন আহি উপস্থিত হৈছেহি। ৰ'ব আৰু ট্ৰেইনখন, মই উঠিম এতিয়া। অৱশেষত মই ট্ৰেইনত উঠিলোঁ, আৰু ট্ৰেইনত উঠি পেলাই মই নিজৰ চিটত বহি ল'লোঁ। বহি পেলাই মই আহি আছোঁ এতিয়া। কিন্তু এতিয়াও আপোনালোকে এবাৰ ভাবক, মই ক'লৈ যাম। এতিয়াও মই আপোনালোকক কোৱা নাই মই ক'লৈ যাম।
অৱশেষত ট্ৰেইনৰ পৰা নামিলোঁ, নামি পেলাই আহি আছোঁ গাঁৱৰ সেই একা বেকা দীঘলীয়া ৰাস্তাটোৱেদি। আৰু বৰ্তমান মই আহি উপস্থিত হৈছোঁহি মই আপোনালোকক কৈ থকা আপোনালোকক মানে আপোনালোকৰ সেই ভাবিবলৈ বাধ্য কৰোৱা মই জেগাটোত আহি উপস্থিত হৈছোঁহি। এইটোৱেই সেই ঘৰটো মই য'লৈ কালিৰ পৰা আহিম বুলি কৈ আছিলোঁ। আৰু এই বিশেষ ঘৰটো ডাঙৰটো ল'ৰাই মই, মানে এইটো মোৰ ঘৰ। আৰু গুৱাহাটীৰ পৰা আহি মই মোৰ ঘৰলৈ আহিলোঁ। আৰু বাকী ভিডিঅ' চাই থাকিব সকলোবোৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সকলোকে অনুৰোধ জনাইছোঁ। লগতে মোৰ লগত আছে আমাৰ মহাপুৰুষ। হাই, কিবা এটা কৈ দে ৰাইজক। কিনো ক'ম, আহিছে আমাৰ ডাঙৰ ল'ৰা আজি বহুত দিনৰ মূৰত। চেনেলটোৰ বিষয়ে কিবা এটা কয়। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই, চাই থাকিব ভিডিঅ'বিলাক। ভিডিঅ'বিলাক চাই থাকিব সকলোৱে। আজিলৈ